আমাৰ যোৱা বিটিচি নিৰ্বাচনৰ আগত যিটো নেকি আমাৰ 5টা গ্যাৰাণ্টিক লৈ ফালে আমি নিৰ্বাচনত সোমাইছিলোঁ। আমি চৰকাৰ অহাৰ পিছতে আজি 4 মাহ 21 দিন হৈছে। এই 4 মাহ 21 দিনত আমি যিটো নেকি প্ৰতিশ্ৰুতি দিছোঁ, এই প্ৰতিশ্ৰুতি দিয়া আমাৰ 5টা গ্যাৰাণ্টি আজি আমি আনুষ্ঠানিকভাৱে আমি মানে চেৰেমনিয়েল চেক ডিষ্ট্ৰিবিউশ্যন মাটিৰ পাট্টা এইখিনি আমি আজি দিছোঁ বেনিফিচাৰীসকলক। আৰু ইয়াত ফাৰ্ষ্ট গ্যাৰাণ্টি হিচাপে আছিল আমাৰ মাটিৰ পাট্টা। এই মাটিৰ পাট্টাও আমি নাগৰিজুলিত আমি আজি দিয়া হৈছে। এই 10 বেনিফিচাৰীক আজি মাটিৰ পাট্টা দিয়া হৈছে নাগৰিজুলিত। তাৰপিছত আমি যুৱক যুৱতীৰ কাৰণে যিবিলাক মানে নিবনুৱা যুৱক যুৱতী নিজৰ সংস্থাপন মানে কৰাৰ কাৰণে তেখেতসকলৰ 2 লাখ টকাৰ কথা আমি কৈছিলোঁ। এই 2 লাখ টকাটো আমি আজি ডেটত আমি চেক ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। নাগৰিজুলিত আমি 100 জন দিয়া হৈছে আজি। তাৰপিছত আমি 10,000 যিবিলাক IBS, এই 10,000 IBSটো আমি নাগৰিজুলিত আমি 4,1200 জন বেনিফিচাৰীক আমি দিয়া হৈছে। তাৰপিছত আমাৰ সেল্ফ হেল্প গ্ৰুপ এইটো আমি সমষ্টি ভিত্তিত আমি 833টা কেছেট সেল্ফ হেল্প গ্ৰুপক আমি দিয়া হৈছে। সিনিয়ৰ চিটিজেনশ্বিপ আৰু তাৰপিছত দিব্যাংগ বিকলাংগ লোকসকলকো আজি ইয়াত আমি চেক বিতৰণ কৰা হৈছে। তাৰপিছত সমগ্ৰ বিটিচিতে এই ধৰণৰ আঁচনি ৰূপায়ণ কৰা হ'ব। আমাৰ সমগ্ৰ বিটিচিত এইটো আমাৰ ইলেকশ্যন এজেণ্ডা আছিল, 5টা গ্যাৰাণ্টি আছিল। এইটো আমি বিটিচি বড়োলেণ্ড ডে বিটিচি একৰ্ড ডে দিনা আমি আনুষ্ঠানিকভাৱে আমি ক'ব আৰম্ভ কৰিছিল। সেইটো আমি বিটিচিত যোৱাকালিৰ পৰা আমি 25 তাৰিখৰ পৰা আমি সমগ্ৰ মানে 40টা সমষ্টিতে আমি এনেকুৱা মানে চিৰিয়েলি আমি প্ৰগ্ৰাম লোৱা হৈছে।